Hey guys, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু মোৰো ভালে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা লং ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছোঁ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। তেনেহ'লে স্কিপ নকৰাকৈ সকলোকে চাব আৰু নহ'লে যাওঁ বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো থাপনাৰ ওচৰত চাকি আৰু ধূপ জ্বলাই লৈ মায়ে চাহ বাগি দিলে, চাহ খাই ল'লোঁ। চাহ পায়স আৰু পেৰা দি চাহ খাই ল'লোঁ। তাৰপিছত এঘণ্টামানৰ পাছত মই এয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু চিম্পলকৈ মেকআপ কৰিছোঁ। এইটো আছিলে মোৰ ফাইনেল লুক। মোক বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তো এতিয়া কলেজ গৈ আপোনালোকক লগ পাইছোঁ। A few moments later. তো বৰ্তমান মই আহি পাই গ'লোহি কলেজত। আহি পায়ে মণ্ডপৰ ওচৰত গৈ চাকি ধূপ জ্বলাই ল'লোঁ। এয়া হ'ল আমাৰ টিচাৰসকল আৰু এইফালে চাব পাৰিছে ছোৱালী চব সৰস্বতী দেৱী হৈয়ে আহিছে আৰু এয়া মই আৰু মোৰ লগৰজনী আৰু এইফালে এটা সুন্দৰ পৰিৱেশ। সকলো বহুত ধুনীয়াকৈ ৰেডি হৈ আহিছে আৰু এইফালে চাব হা মোৰ লগৰজনী মোক লগ কেমেৰা ষ্টেণ্ড উঠাইছে। তাৰপাছত তাৰ পৰা ওলাই দিলোঁ। ওলাই আহি এয়া গাড়ীৰ বাবে দুইজনী ৱেইট কৰি আছোঁ। তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। 1 hour later. তো একেবাৰে সন্ধিয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওমিন লৈ আহিছিলোঁ আৰু লগত মায়ে চাহ বনাই দিলে। চাওমিন আৰু চাহ খাই ল'লোঁ। আহি পিনি মই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ পিনি অলপমান শুই দিলোঁ, ভাগৰ লাগিলে যিহেতু সেইবাবে। তো সন্ধিয়া ষ্টাৰ্ট কৰিছোঁ আৰু বিশেষ সৰস্বতী পূজা বুলি বিশেষ একোৱেই দেখুওৱা নহ'ল। তথাপিও চেষ্টা কৰিছিলোঁ অলপমান দেখুৱাবলৈ, কাৰণ মই বহুত নাৰ্ভাছ ফিল কৰোঁ সেইবাবে। আৰু মানুহ দেখিলেই মই ৰৈ যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ পাহৰি থাকোঁ আকৌ। আৰু এয়া আছিলে মায়ে দহি বাতি আছিলে আৰু এনেকুৱাতে মায়ে ভাত খাব মাতিলে। ভাত খাবৰ বাবে আজি বিশেষ একো নাই, আলু ভাজিছিলে, মটৰ, সেনেকৈ দাইল আৰু এনেকৈ খাই ল'লোঁ। আৰু ভিডিঅ'টো যদি বনাওঁতে ক'ৰবাত ভুল হৈছে, ভুলখিনি দেখুৱাই দিব বুলি মই আশা ৰাখিছোঁ। তেনেহ'লে ভাত খাই উঠি লগ পাই আছোঁ আপোনালোকক। A few moments later. তো ভাত খাই হৈ গ'ল আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।